মোৰ সন্মুখত চকুৰ সন্মুখত দেখিলোঁ সাংবাদিকক কি ধৰণে নিৰ্যাতন কৰিছে, সাংবাদিকক কি ধৰণে গঠিয়াই দিছে। লাইভ ভিজুৱেল চলি থকা অৱস্থাত কি ধৰণে নগাঁও পুলিচে সাংবাদিকক কেনেকৈ অপমান কৰিছে, নিৰ্যাতন কৰিছে মোৰ চকুৰ সন্মুখত দেখিলোঁ। এয়া মই ভাবোঁ যে বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰৰে বহিঃপ্ৰকাশ। মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিব খোজোঁ আৰু এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে দাবী উত্থাপন কৰিব খোজোঁ যে নগাঁও পুলিচ আৰু অসম চৰকাৰৰ অসমৰ DGP আৰু অসমৰ গৃহ বিভাগে নগাঁৱত আজি সাংবাদিকসকলক কৰা অপমানৰ কাৰণে, নিৰ্যাতনৰ কাৰণে ক্ষমা বিচৰা উচিত। তেওঁলোকে যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে সাংবাদিকসকলে তেওঁলোকৰ কাম কাজ বৰ্জন কৰা উচিত। কেইদিনমান পূৰ্বে যিটো ঘটনা সংঘটিত আজি মনোনয়ন দাখিলৰ কাৰণে সকলো আহিছে, সাংবাদিকসকলে বাতৰি সংগ্ৰহ কৰিবলৈ আহিছে শান্তিপূৰ্ণভাৱে। ইয়াত সেই মুহূৰ্তত কোনো নাছিল। ইয়াৰ যিজন নগাঁৱৰ এডিশ্যনেল SP ক্ৰাইম, তেওঁ যি দুৰ্ব্যৱহাৰ, মই লাইভ কৰি আহি আছোঁ, গতিয়াই টানি ঠেলিয়াই দিছে। ছিনিয়ৰ আমাৰ জ্যেষ্ঠ সাংবাদিক, এখেতক গতিয়াই ঠেলিয়াই আঁতৰাই দিছে। আমি অকল সংবাদ সংগ্ৰহৰ বাবে আহিছোঁ, কিন্তু নগাঁও আৰক্ষীয়ে সাংবাদিকৰ ওপৰত যেনেধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে আজি, সেয়া কিন্তু অতি নিন্দনীয়। আমাৰ হেমন্ত আছে, তেওঁ হাত ছিকি গৈছে। গতিকে এয়া কিয় হৈছে? আমি আমাৰ দায়িত্ব পালন কৰিবলৈ আহিছোঁ, আমি আমাৰ নিউজ সংগ্ৰহ কৰিবলৈ আহিছোঁ। আচলতে সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলি আছে নেকি নগাঁৱত? কাৰণ কি দুদিন মূৰে কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। নহয়, এনেধৰণৰ ঘটনা নগাঁৱত হৈয়ে থাকে। দেখিবলৈ পোৱা গৈছে নগাঁও আৰক্ষীৰ একাংশ বৰমূৰীয়াই তেওঁলোকে নিজৰ মানে বৰ্বৰতাৰ পৰিচয় দিয়া সাংবাদিকৰ ওপৰত। গতিকে আজি যি ঘটনা সংঘটিত হ'ল, মই লাইভ কৰি আহি আছোঁ, তেতিয়া ইয়াত কোনো ধৰণৰ মানুহ নাছিল, কিন্তু মোক গতিয়াই ঠেলিয়াই ইয়াত সোমোৱাই দিয়া হৈছে। আমাৰ সৈতে অখিল গগৈ